আজি আহিলোঁ আপোনালোকৰ সন্মুখত অন্য এটা ৰেচিপি লৈ। আজি ৰেচিপিটো হৈছে চাহৰ লগত খোৱা এবিধ বস্তু। এই বস্তুবিধনো মই কেনেকৈ বনাওঁ আহকচোন আপোনালোকে চাই যাব। বিবাসকল, এইখিনি মগু দালি মই তিয়াই থৈছিলোঁ। এই মগু দালিখিনি 3 ঘণ্টামান হ'ল তিয়াই থোৱাৰ পিছতে দেখিছে ধুনীয়াকৈ কোমলি গৈছে। এতিয়া এইখিনি দি মই বেলেগ এটা পদ্ধতিয়ে ঘিলা বনোৱা দেখাম। কেনেকৈনো বনাওঁ আপোনালোকে চাই যাব ব'লকচোন। তাৰ কাৰণে মই বস্তুকেইটা লৈছোঁ। পিঁয়াজ অকণমান, কেঁচা জলকীয়া অকণমান, নহৰু আদা একেলগে খুন্দি লৈছোঁ। বেছি বস্তু নালাগে, বৰ টানো নহয় বস্তুটো বনাবলৈ, অতি সহজ। কেনেকৈনো বনাওঁ আপোনালোকে চাই যাব আহক। মিক্সি গ্ৰাইণ্ডাৰত দি পিচি ল'ম, অলপকৈ লৈ পেলাই পিচি ল'ম। দেখিছে মোৰ পিচা হৈ গ'ল। মই এতিয়া বাতিটোত নমাই ল'ম। এইখিনি বেলেগ পাত্ৰলৈ লৈ লৈছোঁ। নিমখ দি দিছোঁ, হালধি দি দিছোঁ পৰিমাণ মতে। কাটি থোৱা পিঁয়াজ, আদা, নহৰু, জলকীয়াখিনি ইয়াতে দি লৈছোঁ। এতিয়া ধুনীয়াকৈ মিলাই লৈছোঁ। এনেকৈ অলপ ধুনীয়াকৈ মিলাই ল'ব লাগিব। ভাল চাফা কাপোৰ এখন লাগিব। এনেকুৱা কাপোৰ এখন লৈ লৈছোঁ মই বগা। এতিয়া বস্তুখিনি মই ইয়াতে দি দিম। এনেকৈ গাঁঠি এটা দি দিব লাগিব। এইফালেও এনেকৈ গাঁঠি এটা দি দিব লাগিব। গেছতে মই পেনখন বহাই পানী অলপ দি গৰম কৰি ৰাখিছিলোঁ। এতিয়া বস্তুটো মই ইয়াতে দি দিম। ইয়াতে দি অলপ সময়ৰ কাৰণে ঢাকি থ'ম। অলপ সময় মই গেছটো চিমত দি থৈ দিম। ভিউৱাৰসকল, এয়া হৈছেনে নাই চাবলৈ হ'লে এনেকৈ মই ঢাকোনখন ওলমাই দিলোঁ। দি এনেকৈ অলপ হেঁচি চাব। এয়া দেখিছে টান হৈ গৈছে। এতিয়া হৈ গৈছে, মই নমাই থ'ম। এইখিনি ঠাণ্ডা হ'লে মই আপোনালোকক কাটি দেখাম। ঠাণ্ডা হৈ গৈছে, মই এনেকৈ গুচাই ল'ব লাগিব। ধুনীয়াকৈ লাহে লাহে গুচাই লৈছোঁ। এতিয়া মই চুৰি এখনে কাটি ল'ম। এতিয়া চুৰি এখনে এনেকৈ পিচ পিচ কৰি ল'ব লাগিব। এনেকৈ ধুনীয়াকৈ পিচ বনাই ল'ম। তেলখন গৰম হৈ গৈছে। মই ইয়াত অলপ ৰিফাইন তেল দি দিছোঁ। অকণমান জলকীয়া গুড়ি দি লৈছোঁ। এতিয়া এপিচ এপিচকৈ তেলত দি যাব লাগিব। এপিচ এপিচকৈ দি মই ধুনীয়াকৈ ভাজি ল'ম। এই বস্তুটো নভজাকৈও খাব পাৰি। ভাজি ল'লে অকণমান বেছি ভাল লাগে খাই। সিদ্ধ কৰি ডাইৰেক্ট খাই দিব পাৰি। এয়া ভাজা হৈ গ'ল। ইয়াতে মই অকণমান টমেটো চচ দি দিম। এইটো টমেটো চচ ইয়াতে মই অলপ দি দিম। এতিয়া টমেটো চচৰ লগত অকণমান ধুনীয়াকৈ মিলাই লৈ তাৰপিছত নমাই থৈ দিম। মই এতিয়া গেছটো বন্ধ কৰি দিলোঁ। আজি চাহৰ লগত খাবৰ কাৰণে বনাই দেখুওৱা ৰেচিপিটো আছিল এইটো।